পৰিস্থিতিয়ে যিটো কৈছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু তেখেতে অসমৰ কথা বিটিআৰৰ কথা দীঘলীয়া এটা ৰাজনীতিৰ উপলব্ধি আছে আণ্ডাৰষ্টেণ্ডিং আছে চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা এনালাইচিছ ভিত্তিত কথা কৈ আছে গতিকে আমি চিন্তা কৰি আছোঁ কাৰণ আজিৰ সময়ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ চৰকাৰ আছে ডাঙৰ এটা এজেণ্ডা লৈ পেলাই কাম কৰি আছোঁ গতিকে এই যি নিৰ্বাচন এই নিৰ্বাচনটো কোনো এটা কাৰণতে আমি চেন্সলেছ হৈ নিৰ্বাচন খেলিব বিচৰা নাই উইথ চেন্স যিখিনি দৰকাৰ আছে ৰাইজৰ কাৰণে যিখিনি প্ৰয়োজন আছে বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নৰ কাৰণে যিখিনি দৰকাৰ আছে এইখিনি কথা মনত ৰাখিহে আমি ৰাজনীতি কৰি আছোঁ বিজেপিৰ লগত কোনো ধৰণৰ প্ৰতিযোগিতামূলক চাওক এই পৰ্যায়টো এতিয়ালৈকে অহা নাই যে প্ৰতিযোগিতা কৰিম না মিত্ৰ কৰিম আগৰ সময়ৰ কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে আমাৰ হাতত যথেষ্ট টাইম আছে ইয়াৰ কাৰণে আমি ডিছকাছ কৰিম পাৰ্টি টু পাৰ্টিও ডিছকাছ কৰিম কেইদিনমান আগতে আমি এজিপিৰ লগত আলোচনা কৰিলোঁ একেলগে আমি NDAত আছোঁ তো তেনেকুৱা আমি অহা আৰু দুমাহ আছে আমি বিভিন্ন দল সংগঠনৰ লগত কথা পাতিম আৰু এইবিলাক কথা আমি এটা সময়ত সিদ্ধান্তলৈ আহিম হাগ্ৰামাৰ ভাষ্যখিনি কোনো ফেক্টৰ নহয় চাওক মই চবকো ফেক্টৰ বুলি ভাবোঁ হাগ্ৰামা ডাঙৰীয়া 17 বছৰ চৰকাৰ চলাইছে তেখেতেতো ফেক্টৰ নহয় বুলি নকওঁ কিন্তু তেখেতৰ কথাবিলাক আজি ৰিলেভেণ্ট নহয় ইৰিলেভেণ্ট হৈছে কাৰণ বাস্তৱ কথাটো তেখেতে নাজানে আৰু বাস্তৱৰ আধাৰত তেখেতে কিছুমান কথা চিন্তা নকৰে তেখেতে আগৰ পৰাই পাৱাৰ পলিটিক্স ওপৰত তেখেতে বিশ্বাস ৰাখিছে পইচা বা বাহুবলৰ ওপৰত বিশ্বাস ৰাখিছে কিন্তু আমি গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখোঁ চাওক আলোচনা চলি আছে এজিপিও ইয়াত খেলিব বিচাৰে বেলেগ বেলেগ দলো খেলিব বিচাৰে গতিকে UPPL দলেতো আমি কাকো বাধা দিব নোৱাৰোঁ কিন্তু আমি আলোচনাৰ ভিত্তিত সিদ্ধান্তবিলাক পৰৱৰ্তী সময়ত ল'ম